এইটো কথাই মই তোমাক সুধিম কাৰণ অ যিহেতুকে তুমি লেডি ময়ো উম এগৰাকী লেডি উম গতিকে এই বস্তুটো আমাৰ পডকাষ্টৰ থ্ৰু দি এটা মই নিজে মানে ভাল পাওঁ উম যে এটা মানে যেনেকুৱা ধৰা আমাৰ সমাজত উম ভাল বেয়া দুইটা দিশ আছে নহয় জানো একদম আৰু পৰিৱৰ্তন হবই উম আগৰ দিনত যিটো আমাৰ চিন্তাধাৰা উম আছিল মা দেউতাৰ যিটো চিন্তাধাৰা তুমি অলৰেডি উম যিখিনি উম কথা উম কৈছাই উম সেইখিনি ভুল নহয় উম আচলতে সেইখিনি সময়ত উম পৰিস্থিতি সেনেকুৱা আছিল তেনেকুৱা আছিলে যিটোৰ কাৰণে চিন্তাধাৰাটো উম সেনেকুৱা উম হৈছিল উম এতিয়া আমাৰ কোৱা হয় যে পুৰুষ মহিলা সকলোকে সমমৰ্যাদা দিয়া হয় অ ইকুৱেলিটি উম চবতে উম হয়নে নহয় কিন্তু আজিৰ সেইটো দিনতো জোক মানে এটা মানে মোৰ কাৰণে আজি ইকুৱেলিটিটো আৰ ইউ মানে কিডিং মি তাকে মই তোমাক সুধিব খুজিছো আছে ইকুৱেলিটি কৰবাত কিন্তু তাৰ মাজতেও বহুত ঠাইত উম ইকুৱেলিটি নাই উম আজিৰ দিনতো মহিলাক ঘৰত বাহিৰততো আছেই উম বাহিৰততো বহুত নানান ঘটনা অ ঘটে কিন্তু ঘৰৰ ভিতৰতো মহিলা ছেফ নহয় নহয় হয়নে নহয় 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 সেই মই বিষয়ত মই এগৰাকী মই মোৰ লেডি হিচাপে অ তুমি কি আৰে ক'ব পাইছোৱে খুজিছা ন ঘৰতে পাইছো এতিয়াতো উম বাৰু ক'ব গ'লে এটা এটা মানে এতিয়া নাৰীবোৰ ছেফ নহয় মানে নিজৰ ফেমিলিতে এনেকুৱা থাকে থাকে এতিয়া মই নামটো ল'ব নিবিচাৰো আৰু কোন হয় সেইটোও ক'ব অ নিবিচাৰো তো কাৰণ সেইবোৰ মানুহৰ লগত কিছুমান পুৰণা চিন্তাধাৰাৰ মানুহ যেনেকে আহ মানে এনেকে ক'ব যে যি হৈছে ঘৰৰ মাজতে এনেকে ৰাখ অ কিন্তু এতিয়া মানে মই জেন আলফা যিখিনি উম আছে আৰু উম মোৰ নিচিনা যিবোৰ লেডি যিবোৰ 30 উম প্লাছ সেইবোৰ উম মানুহক ল'ৰা ছোৱালীক মই ক'ব বিচাৰো উম মানে মোৰ বন্ধু বান্ধৱী হওক উম মোৰ বাইদেউ হওক নাইবা মোৰ ভন্টি হওক আপোনালোকৰ ল'ৰা ছোৱালীক সদায় যদি কৈছে আহি উঠি যে এখেতে মোৰ লগত এনেকুৱা কৰিছে কেতিয়াও এই বস্তুটো নকৰিব যে নালাগে চুপ 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 অ চুপ অ নাইবা তোৰে ভুল উম এইটো নহয় কিয় ভুল যোনে চুইছে তাৰহে ভুল উম তো সেই বস্তুটো কেতিয়াও চুপ চুপ চাপ 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 চিপ চিপ সেইবোৰ নকৰিব উম যদি কোনোবাই আহি কৈছে ল'ৰাই হওক ছোৱালীয়ে হওক আপুনি প্ৰটেকশ্যন দিয়ক উম আৰু যোনে কৰিছে কৰি মাৰক উম মোৰ হল সেইটো কথা উম উম আৰু জীৱনত যেন সেই কামটো নকৰে উম কাৰণ মোক যদি কোনোবা এজনে ঘৰৰ মানুহ হৈয়ে যদি চুইছে তাৰমানে সেই মানুহজনে বাহিৰত কাক চোৱা নাই মানুহৰ কি যে মানে যোন মানুহৰ সেইটো চিন্তাধাৰা যাৰ হৈছে মেণ্টেলিটি তেনেকুৱা সেই মানুহজনে কি এজনৰ লগত এজনতে সীমিত হৈ থাকিবনে নাথাকে নাথাকে বাহিৰত বা কাক চুইছে অ আৰু শুনিছো অ কথাবোৰ অ তো সেইটোৰ কাৰণে এৱাৰনেছটো এনেকে আহিব উম কোনোবাই যদি তাৰমানে ইমানখিনি সেইকাৰণে কৈছো গুড টাচ বেড টাচ উম যিটো আমাক মাহঁতে শিকোৱা নাছিলে আজি মই কোনোবা ল'ৰা ছোৱালীক যদি লগ পাওঁ সৰু ল'ৰা অ ছোৱালী ইমান ধুনীয়াকে স্কুলত মানে প্লে স্কুলবোৰতো শিকাই আজিকালি শিকাই দিয়ে আজিকালি তাৰপিছতে অ মোক কৈ আছে বেড টাচ এইটো তাৰপিছতে তাইক মই এনেকে এদিন মানে অলপ বেয়াকে উম এনেকে উম ধৰোতে বেড টাচ এনেকে কৈছে অ আই এম চ' প্ৰাউড অফ হাৰ মানে proud মই of নকওঁ her মোৰে মানে চিনাকি অ তো চোৱা বুজি পায় মানে সিহঁতে বুজি তো পায় এইটো বস্তু বহুত দৰকাৰী তেতিয়া দৰকাৰী যেতিয়া গম পাব যে কোনোবা ঘৰৰ মানুহে তাইক এনেকে বেয়াকে অ চুই আছে অ তো মানে ধুনীয়াকে তাই কি কৰিব মাকক কব দেউতাকক কব যিটো তাই হেজিটেট ফিল নকৰিব সংকোচ নকৰিব পেৰেণ্টছ বিলাকে সেইটো কিন্তু তেওঁলোকক সেইখিনি সাহস দিব লাগিব যে তোমালোকে লাজ নকৰিবা এজ এ ফ্ৰেণ্ড থাকিব অ লাগিব নহয় অ কথাটো তেতিয়াহে তেওঁলোকে কবলৈ মানে ফ্ৰেণ্ডৰ নিচিনা কবলৈ সাহসটো পাব একদম উম তো সেই বস্তুটো মানে এই এৱাৰনেছটো লাগে উম আৰু এটা হ'ল যে ফেমিনিজম উম মানুহক যেতিয়া কওঁ আৰ ইউ ফেমিনিষ্ট মানে ফেমিনিষ্ট মই দেখোন মতা মানুহ হয় ফেমিনিষ্ট মানে মই কোৱা নাইতো তুমি মাইকী নেকি মাইকী। কোৱা নাই ফেমিনিষ্ট মানে হ'ল যদি কোনোবাই নাজানে ফেমিনিষ্ট মানে হ'ল যে ইকুৱেলিটি ইফ ইউ বিলিভ ইন ইকুৱেলিটি মতা মাইকী যদি মতা মাইকী সমানে গৈ আছে সেইটো যদি আপোনাৰ একো প্ৰব্লেম নাই সেইটো মানে ইউ আৰ এ ফেমিনিষ্ট এইটো মানে এইটো নহয় আপোনাৰ মতাৰ ছেক্স চেঞ্জ কৰিব কৈছো এইটো নহয় তাৰমানে আপুনি মতাই আপুনি খালি যে এইটো ইকুৱেলিটিটোত বিলিভ কৰে আৰু মোৰ আৰু এটা কথা এইটো মই বেয়া পাওঁ যে মানুহে যে কয় মোৰ মাইকীটাকো মই কাম কৰবা দিছো তই কাই পুৰা গোৱালপাৰীয়াত কম এইটো তই কাই তাৰমানে কৰবা দিবা লাগা চবে তহঁতে নিজে নিজৰ কিয় আছে গিৰেকটাক যদি কৰবা দিয়াৰ কাৰণে কোনো নাই তেতিয়াহ'লে ঘনীয়েকটাও নিজৰ কামটো নিজৰ কৰ্মটাই কৰবা আহিছে তোৰ কৰিব দে হয় না নহয় সেইটোত আৰু মই কৰিব দিছো হয় না নহয় কৰিব দিছো বিয়া হৈ আহিছে ভাই বিয়া হৈ এখন ঘৰ এৰি পেলাই আহে হয় না নহয় হয় এখন ঘৰ এৰি পেলাই আহে তুমিতো সেই মানুহজনক এনেকুৱা তোলাৰ গদিত থব লাগে আৰু ভাল আৰু কমফৰ্টেবল ফিল কৰাব লাগে যে তুমি এখন ঘৰ এৰি আহিছা মইতো মোৰ মা দেউতাৰ লগতে আছো ভাই এইটোতেই ডাঙৰ হৈছো এইখন চোফাতেই বহি ডাঙৰ হৈছো এইখন চোফাতে বহি আছো তুমিতো চব নতুন হয় না নহয় এতিয়া তোমাৰ তুমি বুলিয়ে কৈছো কাৰণ যিহেতু মানে মেৰিড এখন
ইমান দূৰত তিনিচুকীয়া লাষ্ট বুলি কয় আমাৰ অসমৰ Last তাৰ পৰা একদম একদম য'ত আহিছে ভাষাৰ কোনো মিলে নাই শদিয়াৰ পৰা ধৰি এনেকুৱা লাগিব আমি মানে সেই যে কিবা কৈ মিল গিয়া যে তেনেকুৱা টাইপ মানে ভাষা টাইপ কাৰণে হ'ব মানে তাৰপিছত এতিয়া লাহে লাহে তাই গম পাইছে মানে বোৰ মানে অসমীয়াই খালি অলপ আমাৰ লগত নিমিলে মানে তো তেনেকুৱা ধৰণৰ তো মানে এৱাৰনেছটো বহুত ইম্পৰ্টেণ্ট মানে এতিয়া কিছুমান বস্তুত ইকুৱেলিটিটো বহুত দৰকাৰ কিন্তু ইকুৱেলিটিটোত এইটো নকব যে মই মোৰ ৱাইফক কৰিব দিছো নাই বা হাজবেণ্ডক মই ইয়াতে যাবৰ কাৰণে এলাও কৰিছো তুমি কোন হয় এলাও কৰিবৰ কাৰণে যাবই নিজৰ কি বিয়া পাতিলে বুলি কি মতা কেইটাৰ লগত তাৰ ফ্ৰেণ্ড কেইটাৰ লগত কি অলপমান ফূৰ্তি তামচা নকৰিব নেকি হয় না নহয় সেইটো কথা মানে বেলেঞ্চ সব বস্তুত বেলেঞ্চ তুমি যদি আন্ডাৰষ্টেণ্ডিং এটা থাকিব লাগিব বুজিব লাগিব কাৰণ এজন মানুহৰ মুখখন চাইছে তুমি কিমান দিন থাকিবা কিন্তু সেই বস্তুটো যেতিয়া স্পেচ দিব বস্তুটো বুজি পাব আন্ডাৰষ্টেণ্ডিং থাকিব তেতিয়া তুমি বুজি পাবা তাৰ মানে এই মানুহটোৰ লগত মই জীৱনটো কটাব পাৰিম যদি তোমাক চেঞ্জ কৰিব খুজি আছে বিয়া পাতিছে এজন বেলেগ মানুহক এতিয়া তোমাৰ নিচিনা বোলে সেই মানুহজনক বনাব বিচাৰি আছে মই যদি ডেইজি দেৱী আৰু বিয়া পাতিছো কোনোবা এজনক আৰু সেই মানুহজনক বোলে ডেইজি দেৱী বনাব খুজি আছো সেইজন কি ডেইজি দেৱী বনিব নেকি এআই বনিব হয় না নহয় এআই মেচিন টাইপ বনিব মই যি কওঁ সেইটোৱে তুমি ৰাইট সেনেকুৱা কোৱা মানুহ নালাগে পইণ্ট অফ ভিউ দিয়া মানুহ লাগে তাৰমানে তুমি ৰাইট কোৱা মানুহ নালাগে হয় না নহয় নিজৰ চবৰে নিজৰ থিংকিং নিজৰ কি কিন্তু সেইটোৱে বস্তু কোনো কাকো ডমিনেট নকৰাকে ধুনীয়াকে মানে আগুৱাই যাব লাগে এইটো হাজবেণ্ড ৱাইফ বুলি নহয় চব মানুহ আন্ডাৰষ্টেণ্ডিং ভেৰি ইম্পৰ্টেণ্ট বিশ্বাস বুজাবুজি এটা সম্পৰ্কত থকাটো খুব দৰকাৰ নহলে আমাৰ সমাজখন দেখোন বহুত বেলেগ দিশত গুচি যাব নহয় জানো গুচি গৈছে অলৰেডি ক'ব কিয় লাজ পাইছা তুমি গুচি গৈছে বাৰু সেইটোৱে কিন্তু সেই এখন সমাজত থাকিব হলে আমিও কিছুমান মানে বুজা মেলাৰ মাজত চলিবই লাগিব নহয় জানো আজি মোৰ ক্ষেত্ৰত তুমি যিটো কথা কলা হয় এই যিটো ভাষাৰ কথা কলে মোৰ মুখত এইটো নুফুটিব আৰু আমি সেইটো নিবিচাৰো যদি চাওক আপোনালোকে যদি মানে এখেতে ইয়াতে আহিছে মই এনেকে অলপমান সিদিনাখনো মোৰ এটা দুটা ওলাবই গোৱালপাৰীয়া মানুহ আৰু তাত ইয়াতকে বেছি কিয়েনো এক্সেন্টটো চেঞ্জ কৰিম একো ডাঙৰ কথা নহয় মেইন হৈছে মানুহৰ মানে চিন্তাধাৰা প্লাছ বিহেভিয়াৰ আজি কমিউনিকেশ্যনৰ কাৰণে হয়তো ভাষাৰ দৰকাৰ নাই মানে ভাষাটো দৰকাৰ আছে কিন্তু মানে সেই কমিউনিকেশ্যনৰ যিটো স্কিল নহয় সেই বস্তুটো এতিয়া ধৰা তোমাৰ মই এটা কৰবাত কোৱা শুনিছিলো বা তুমিয়ে কৈছিলা যে ব্লাইণ্ড মানুহ সৰি তোমাৰ বুবা মানুহ তেওঁলোকে দেখোন মানে তাহাঁতেও দেখোন ইমান ধুনীয়াকে কমিউনিকেট কৰে হয় নে নহয় গতিকে এটা সম্পৰ্কত সেই মানে বুজাবুজি স্পেচ যিটো কথা তুমি কলা সেইবিলাক থাকিলে ইকুৱেলিটি আমাৰ ধুনীয়াকে হৈ থাকে কিন্তু কৰবাত নহয় কৰবাত আজিৰ সমাজতো মহিলাসকল ডমিনেট হৈ আছে বুজাবুজি নাই বহুত খিনি নিৰ্যাতনৰ বলিও হৈ পেলাই মানে নিজকে শেষ কৰি দিছে এইবিলাক দেখিলে বহুত বেয়া লাগে মোৰো আহে কিছুমান ক্লায়েন্ট আহে যেনেকে তেখেতসকলে মানে মোক কয় যে এনেকে ঘৰতে সেইটো মই ঘৰতে এনেকে মানে নিৰ্যাতন খাই আছো অমুকৰ পৰা এনেকে মানে নিজৰ ঘৰৰে কোনোবা হাজবেণ্ডৰ পৰা কোনোবা ৰিলেটিভৰ পৰা সেইটোৰ কাৰণে কিবা ক্ৰিষ্টেল আছে নেকি চাওক ভাই থাকে ক্ৰিষ্টেল বস্তুটো পাথৰ লিভিং ষ্টন হয় সেইটো তুমি পিন্ধিলে এনেকুৱা হ'ব তোমাৰ মানে বডিটো কাম হৈ যাব এটা আমি বস্তু এটা কৰিবৰ কাৰণে আমাৰ বডিত কামনেছ ভেৰি ইম্পৰ্টেণ্ট হয় না নহয় কামনেছ আনে বডিটোত এটা মানুহে যদি তোমাক মানে মলেষ্ট কৰি আছে শাৰীৰিক নিৰ্যাতন কৰি আছে সেইটো এডাল ক্ৰিষ্টেলে কেনেকে ৰখাব হয় না নহয় ষ্টেণ্ড লোৱা যদি ল'ব পৰা নাই মোক মাতা মই যাম মই কৈছো কোৱাচোন ক'ত ঘৰ ভয় খাই যায় মানে নালাগে কিয় নালাগে হয় না নাই কিয় নালাগে বস্তুটো আমাৰ আমাৰ সন্মান আছে ঘৰৰ হয়নে এইটো কেনেকুৱা ধৰণৰ সন্মান য'ত মানে এজন ছোৱালী একদম নিৰ্যাতন খাই আছে শাৰীৰিকভাৱে আৰু বাকীবোৰে একদম মানে কতে মানে একদম ধৰ্মৰ মানে ইমান ওপৰৰ কিছুমান মানুহৰ মানে কিছুমান এনেকুৱা আছে ইমান ধাৰ্মিক নিজে সন্মান দিব নাজানে তেওঁলোকৰ সন্মানৰ আৰু কিহৰ ভয় কৰিব লাগে নহয় জানো অফ কোৰ্স সেইটোৱে সেই কথা আৰু মানে নিজে যেতিয়া নিজৰ কাৰণে ষ্টেণ্ড ল'বা সেইটো বহুত ডাঙৰ কথা আৰু সৰুতে মানে এই বস্তুটো মানে মই যিহেতু যিমানখিনি সৰু আছো কিন্তু এটা টাইমত মানে মোৰ ইমান মেণ্টেলি মই কি হৈ গলো ষ্ট্ৰং হৈ গলো when I was 17 17 বছৰত
17 নহয় চাগে মই 15 মান আছিলো নেকি তেতিয়া মই মানে ইমান মেন্টেলি মানে ষ্ট্ৰং হৈ গলো আৰু মই বুজি পালো যে এই বস্তুটো বেয়া বস্তু তেতিয়া একদম মই সাহস কৰি মাক কোৱা নাই দেউতাক কৈছো দেউতা এই মানুহটোৱে মোৰ লগত এইটো কৰিছে মাতিছে তাক দিছে ঠিকছে দি উঠি মানে দিছে আৰু মানে যিমানখিনি দিব লাগে মেন্টেল স্যাটিসফ্যাকশন তেতিয়াই আহিছে এই যে এই হৈছো বহুতবাৰ মলেজ হৈছো ঘৰৰ মানুহৰ মাজতেই হৈছো তো মানে সেইবোৰ বস্তু আৰু মেন্টেলি মানুহে তেনেকে ষ্ট্ৰং হয় স্ট্যান্ড লৈছা কাৰণে কি নেক্সট টাইমৰ সাহস নাপাব বেলেগক কৰিব কাৰণে কৰা নাই আৰু এতিয়া মোক যেতিয়া দেখা পায় একদম চিনাকি মানুহ এনেকে মানে ক'ত সি মুটো লুকাব মানে তাৰ কোনো হিচাপে নাই মানে তেনেকুৱা ধৰণৰ কিন্তু এটা বস্তু ঠিক মানে মই এইটো বিচাৰো আজি যদি মই ডেইজি দেবী আৰু আজি যদি মই ইমানখিনি বল আৰু যদি মই সব ধৰণৰ ৰীল বনাব পাৰো সব ধৰণৰ কথা ক'ব পাৰো বিকজ অফ সাম ইনসিডেন্ট আৰু ইনসিডেন্ট হ'ব দৰকাৰ নাই তাৰ মানে কোনো দৰকাৰ নাই boldness আনিবৰ কাৰণে ইনসিডেন্টৰ কোনো দৰকাৰ নাই আৰু মোৰ এনেকুৱা ফানি লাগে কিছুমান মানে সোসাইটিখন মানে কেনেকুৱা মানে ফানি কিন্তু তোমালোকে বহুত ফানি সোসাইটিৰ মানুহবোৰ কিছুমান বহুত ফানি তোমালোকে চাবা এটা লেটাৰা ভাষা কৈছো কোৱাৰ লগে লগে একদম পুৰা মিলিয়নত যাব ৰাতাৰাতিতে তোমাৰ 5,000 10,000 শ্বেয়াৰ আৰু চাবা শ্বেয়াৰো গৈছে তোমাক গালিও দি আছে আকৌ শ্বেয়াৰ গৈছে গালি দি আছে গালিও দি আৰু চাইও আজি যদি মই তাৰছত বোলে সেই ভিডিওটোৱে জাস্ট সেই গালিটো গুছাই পেলাই ভিডিওটো বনাইছো 30K ভিউজ মিলিয়নটো বাদে দিয়া 100 কেও নহয় বুজিছা শ্বেয়াৰো নাযায় এই নিজৰ মাজতে 10টা 11টা মান শ্বেয়াৰ যাব মানে বুজিছা তো মানুহ তুমি যদি সোশ্যাল মিডিয়াৰ গেমটো বুজি পোৱা ন মানুহে কি ভাল পায় মানুহে যেটো ক'ব নোৱাৰে হেতু শুনি ভাল পায় যেটো কৰিব নোৱাৰে হেতু চাই ভাল পায় তো যেটো তুমি কৰিব পাৰা নাই তাৰ মানে কি তুমি যেটো মানে আধানগ্ন ছোৱালীৰ কথাটো কলো যে গালি দিয়ে সিহঁতৰ এইটো আচলতে গৈ পেলাই সেই তাহাতক চুই চাব মন যেটো কোৱা নাই তো এটাৰ মাথা বেয়া তাৰ মানে এই সালা এই মোৰ ইয়াতে কিয় নাছা নাই মইতো চুই দিলো হয় সঁচাকে নাচালে হল স্ক্ৰল কৰি দিলে হল যদি সেইটো মন নাই আছে মন আছে তো মন আছে মানে চাব মন চুব মন যেহেতু চুব পাৰা নাই গালিকে দি বুজিছা হেতু কথা আৰু ছোৱালীও আছে কিছুমান সালা মই নাচবা পাৰা নাই কিয় নাচবা পাৰা নাই কাৰণ ঘৰৰ মানুহৰ কাৰণে নাচিব পাৰা নাই হয় না নহয় মইও গালি দিও তাইও গালি দিব বেছিভাগ মোক এনেকে গালি দিয়া ছোৱালী দেখা পাও গলবাৰে দুটা মানে পুৰা গালি চালি দিয়ে মানে ৰিসেন্টলি এনেকুৱা হৈছে কেছ দেখিছো কন্টেন্ট ক্ৰিয়েটৰে হয় বেচাৰা আচ্ছা ফলো কৰি দিবাৰে যদি দেখা পাও প্লিজ সবে মানে মিলি গলপাৰৰ বহুত মানুহ আছে তো সবে এটা ফলো দি দিলে কি হয় বেচাৰা গালি বাৰি ফলোৱাৰ বঢ়াব খুজি আছে কৈ দিয়া এইখিনি কথা প্লিজ ফলো দি দিবি ৰে তহতে গম পাইছা না নাই বেচাৰা মানে ফেমাস হবা খুজিছে মোৰ নিচিনা গালি দি মইতো গালি দি ফলো মানে ফেমাস হোৱা নাই কিন্তু সিহঁতৰ মানে সিহঁতে ভাবছে কি এটা মানে এটা ইজি ওয়ে তাৰ মানে কি হোৱা যি নহওক তোমাৰ এই কথাখিনিত এইটো মই মেছেজ লৈছো যে আমি ষ্টান্ট লব লাগিব পুৰা মানে এতিয়া চুপচাপ হৈ লুকাই কান্দি এইবিলাক লাভ নাই সৰুৰে পৰাই যদি হেতু শিক্ষা দিয়ে যেটো তুমি কলা ন গুড টাচ বেড টাচ আৰু পেৰেন্টছৰ লগত ফ্ৰী যেতিয়া হ'ব তুমি যি সাহসেৰে নিজৰ পেৰেন্টছক মাকো নহয় ইনফেক্ট তুমি দেউতাক কৈছা কম ডাঙৰ কথা গতিকে হেতু তুমি যে কবলে সাহস কৰিছা সেই সাহসটো কিন্তু আজিৰ দিনত আমাৰ মহিলাসকলক বেছি দৰকাৰ কাৰণ কেতিয়াবা কি হয় ন মানে এনেকুৱা ভিতৰ গাঁৱৰ মানুহ আছে আমি মানে এতিয়া নিজকে চাই মানে আমি বহুত ওপৰৰ কাম কৰি থাকা বুলিয়ে ভাবিব পাৰো কাৰণ এনেকুৱা কিছুমান গাঁৱৰ মানুহ আছে মোক কি কয় জানা হাতত পিন্ধা মালাটো বেচাৰা বেয়াও লাগে জানানে মানে হাতত পিন্ধা মালা কোৱাৰ মানে কি সিহঁতক মানে এডুকেশ্যনে নাই কেনেকে বা থাকে লিখিব নাজানে ভয়েস নোট পঢ়িব নাজানে কি কৰিব লাগিব এটো কেনেকে এটা ক্লিক কৰিম এটো দেখোন ক্লিক হয় নাই ডাউনলোড যে মাৰিব লাগে বেচাৰা হেটোও নাজানে বহুত বেয়া লাগে মোৰ জানা মানে মই মানে সেই বস্তুখিনি মানে চেঞ্জটো আনিব লাগে যে সব মানুহ এডুকেটেড মানে এতিয়া ইন্ডিয়াৰ কেই নম্বৰত আছে মানে আমাৰ ধনিত মানে কেই নম্বৰত আছে 3 নম্বৰত 2 নম্বৰ 3 নম্বৰত থাকে মোৰ ইমানখিনি নলেজ নাথাকিব পাৰে আৰু হেতুতে আহি কোন বেয়া ক'ব পাৰে নাই এজনিক সাকাথা কোৱাটো আৰু কি ইমান ভাল কথা কৈছে এটো নাই ওয়ান পার্সেন্ট যে অলপমান যে এটো কোৱা নাই এটো কবি মই জানো সব জানো না সবে কি কব ট্ৰান্সপারেন্ট ইমানখিনি স্পিৰিচুৱেল হৈছে সব ট্ৰান্সপারেন্ট মোৰ কাৰণে এনেকা পানীৰ নিচিনা নাজানা কথাটো খুলি ক'বলৈ যদি মুখেদি মাংস কৈ আছে খাইছো যদি বান্ধা কবি মই পুৰা গম পাই যাম তো কি কব
সেইটো জানো মানে এইটো যে চা এই গাধাটাক চা এনেকে ক'বতো বহি বহি পুৰা এনেকে দাঁত ফকটাই ধুপৰ খাটি দলে দাঁত ফকটাই এই যে গাধাটাক চা এনেকে ক'ব পুৰা জানো মানে কোনে কি ক'ব পাৰে পুৰা জানো তো 3 নম্বৰত এডুকেশ্যনত কি নম্বৰত আছে মানে সেইটো জানানে কোনবাই মই নাজানো কিন্তু বহুত পিছপৰা তাৰ মানে বুজিছা তাৰ মানে আমাৰ ইয়াতে যদি ইংৰাজী ক'ব জানা নাই তাৰ মানে যদি হাতত পিন্ধা ব্ৰেসলেটটো যদি কৈ আছে হাতত পিন্ধা যদি মালা তাৰ মানে এডুকেশ্যনৰ নামত কিমান পিছ পৰি আছে তুমি ভাবা হয় না নহয় এতিয়া অকল হিন্দু হয়তো যে মন্দিৰ বনাৰ কথা যদি কথাটো কওঁ কিন্তু বহুত ডাঙৰ কথা হ'ব মন্দিৰ বনাবৰ কাৰণে মানুহে কৰৰ টকা দিয়ে আজি এটা স্কুল বনাও বুলি কয় মই যদি কয় এটা স্কুল বনাও কিমান দিব মানুহে দিব কিন্তু আজি যদি এডুকেটেড হয় ল'ৰা ছোৱালীখিনি ভৱিষ্যত হয় না নহয় এডুকেশ্যন নাই কাৰণেতো আমি যাকে তাকে ভোট দি উঠাই পেলে এই এমএলএ হওক লাগে যিয়ে হওক সবকে জিকাই দিও এডুকেশ্যন নাই এই কম্বল দিছে তেল দিছে এ বাবা কম্বল দিছে তেল দিছে ইয়াক দিম কিন্তু ইয়াক যে দিলি হে কম্বল তেলখিনি মানে কি টেম্পৰেৰী তুমি 5 বছৰৰ কাৰণে মানুহ এটাক সিলেক্ট কৰিলা তোমাক চলাবহি তুমি কেই টকাৰ বিলাহীটো কিনিবা কেই টকাৰ তেলটো কিনিবা হি কব কেনে মিছন গম পাইছা না নাই হয় না নহয় তা এডুকেশ্যনটো কিয় লাগে ভাল বেয়াটো আমি যাতে নিজৰ চিন্তা কৰিব পাৰো আমি ভোট দিব ইটো মেইন আমি যিবোৰ এডুকেটেড মানুহ কেজনে ভোট দিব যাও বহুতে নাযায়ে ভোট দিব কিন্তু এতিয়া আনএডুকেটেড যিবোৰ একদম পিছপৰা মানুহ সিহঁতৰ কিন্তু ভোট দিয়াটো মানে আজি ভোট দুৰ্গা পূজাৰ নিচিনা কিবা ঈদ দুৰ্গা পূজাৰ নিচিনা চাবাচোন মানে একদম আৰু কিছুমান মই দেখা পাও যে ভোট যে ইলেকশ্যন যদি 2 দিন 3 দিনত আছে কেতিয়াও আইএসবিটি নামে জালুকবাৰী সেই পিনে আহা যা কৰি লাভে নাই তাৰ মানে সেই পিনে কি ভিৰ ক'ত যায় ভোট দিবা জানো মানে কিমান দুৰ্গা পূজা ঈদ মানে ভোট দিবা যাম মানে ভোট দিবা যাম কি ডাঙৰ কথা মানে আৰে সেইবোৰ মানুহ হ'ব পাৰে মই এইটো নকওঁ যে এডুকেটেড মানুহে নিদিয়ে দিয়ে সেইটোতো ভুল ধৰিব না দিয়ে কিন্তু আনএডুকেটেড মানুহ দিয়া মানে সংখ্যাটো বেছি হেটোৰ কাৰণে আমি যাকে তাকে উঠাই দিও যাকটাক উঠাই দি উঠি আমি তাৰপিছত ভাবো হে ভগৱান আৰু কিছুমান মানুহ তো পুৰণা দিনৰ মানুহ পাৰ্টি কে আছে আসলে পাৰ্টি নহয় কোন উঠি আছে হেতুক চাব লাগিব হে মানুহজনক চা কিমান এডুকেটেড কিমান খিনি দেখখন চলাব পাৰিব কিমান দেখৰ কথা পাৰ্টি চাই লাভ নাই মানুহজনক চাব লাগিব আৰু ইয়াতে তো কোনো ধৰণৰ ৰিলিজিয়ন নহয় এটো মছজিদ মন্দিৰ নহয় তো পাৰ্টিবোৰ তাকে তুমি কিয় এটো কব এটুত মানে কোনো ধৰণৰ মানে ৰিলিজিয়ন আনিব নালাগে হয় না নহয় কোন ভাল মানুহ হেতুক চা কোন বেয়া মানুহ হেতুক গুছা তাৰ মানে সেই কথাটো এতিয়া মানে হেবোৰ মানে সেই গুটেই মানে কথাখিনি কথা দিয়া দিছে সেইটোৱে খুব ভাল লাগিছে আজি আমি মানে স্পিৰিচুৱেলৰ কথা পলিটিক্সও অকমান নাজানো ইমান পলিটিক্সৰ কথা নাজানো কিন্তু কলো মানে ইন্ডিয়াৰ পপুলেশন ইমান তোমাৰ মানে এনেকুৱা ধৰণৰ মানে পপুলেশনটো মানে ধাৰাসাৰ আমাৰ বাৰু আমি আমাৰ মানে ইমান পপুলেশন বেছি সিডনীটো মানে ইন্ডিয়া এখন মানে হেতৰ গঢ়ি লৈছে মানে বেয়া কথা নহয় ভাল কথা পপুলেশন যিমান বাঢ়ি আছে বাহিৰত গৈ আছে বাহিৰৰ মানুহখিনি এডুকেটেড হৈ আছে ইন্ডিয়াৰ মানুহখিনিৰ কি হৈছে ইন্ডিয়াত যদি আমি আজি যদি মই কিবা এটা ভাল কাম কৰিব যাও কেজনে সাথ দিব হেটোৱে কলো আজি যদি এটা স্কুল মই আজি গোৱালপাৰাত এখন স্কুল খুলিম মই চাওচোন কালি দিব ৰবা ষ্টৰি লগাম স্কুল এখন খুলিম কেজন মানুহে মোক সাথ দিয়ে মই চাম আজি যদি কও এটা মন্দিৰ বনাম চাবাচোন ডোনেশন আহিব বেয়া কথা নহয় ভাল কথা কৰিব লাগে কৰক মন্দিৰৰ নামত দিছে ধৰ্ম কৰিছে কিন্তু ধৰ্ম কৰি ৰেপ নকৰিবা ধৰ্ম কৰি গালি নিদিবা ধৰ্ম আজি দেখিছো জয় শ্ৰীৰাম জয় ভোলেনাথ নাইবা যদি মানে মইতো ইমান মুছলিমৰ কি বুনা জানো তাহাতেও যদি কিবা লিখিছে আলহামদুলিল্লাহ লিখা মানুহে মোক গালি দি আছে কমেন্টত আহি উঠি বহুত বেয়া গালি একদম মানে নিকৃষ্ট সিহঁতে যিটো গালি বুলি ভাবে সেইটো দি আছে তাৰ মানে কি তুমি ধৰ্মও কৰি আছা তুমি গালিও দি আছা মন্দিৰৰ নামত পইচাও খৰচ কৰি আছা বেয়া কামো কৰি আছা ধৰ্ম কৰা লগতে ভাল কামো কৰা যদি কোনবাই স্কুল খুলিম বুলি কৈছে আহাচোন আগুৱাই 1 টকা কৰি দিলেইতো আমাৰ যদি গোৱালপাৰাত কিমান 1 লাখ যদি মানুহ কলো তো পপুলেশন ইমানটো পপুলেশনৰ কথা নাজানে 1 লাখ পপুলেশন 1 টকাকে যদি জিপে কৰি ফোন পে কৰি দিয়া 1 লাখ টকা আহিলে না নাই এটা মিউজিক স্কুলে হয় এখন খুলিলে না নাই 1 লাখ টকা দি হয় না নাই ডাউন পেমেন্ট সন পেমেন্ট দি উঠি এটা ঘৰৰ সৰু কৰি ঘৰ এটা লৈ উঠি কৰিলে না এডুকেশনটো খুব দৰকাৰ আৰু এতিয়া পৰিৱৰ্তন হোৱাৰ সময় হৈছে এডুকেশন এটা একাডেমিক এডুকেশন যেটো হয় যেটো কথা তুমি কলা যে সৰু সৰু নলেজ আমাৰ থকাটো খুব দৰকাৰ লগতে আকৌ আমাৰ সমাজৰ
আমি জীয়াই থাকিবৰ কাৰণে আমাৰ যিটো এডুকেশ্যন এই দুয়োটা বস্তু কিন্তু আমাক সমানে দৰকাৰ হ'ব আজিৰ জেনুৱাই নহয় আজিৰ জেনুৱাই কি ক'বা আজিৰ জেনেৰেশ্যনক মই ক'ব খোজো মানে যিবোৰ জেনজি জেন আলফা তেখেতসকলক ক'ব খোজো যে প্ৰথমতেতো কি কৰি আছা লাইফত মানে বহুত ইম্পৰ্টেণ্ট মানে লাইফত কি কৰি আছা কি কৰিবা এনেকুৱা নহয় যে তুমি প্ৰেজেন্টটো বাদ দি ফিউচাৰটো প্লেন কৰা ফিউচাৰ প্লেন নহয় প্ৰেজেন্টটো জিওৱা আৰু প্ৰেজেন্টত এনেকুৱা কাম কৰি 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 যে বহুত চিনি পাওঁ তেনেকুৱা আজিকালি জেনজি জেন আলফা ইউ গাইজ আৰ চ' টেলেণ্টেড সেই টেলেণ্টবোৰ বেয়া কামত একদম ইউজ নকৰিবা যিবোৰে ভাল কৰি গৈ আছে বহুত ভাল কাম কৰি গৈ আছে বহুত এনেকুৱা ল'ৰা ছোৱালী জানো মই মানে দে আৰ ভেৰি ডেডিকেটেড টু দেয়াৰ মানে লাইফষ্টাইল এণ্ড অল মানে একদম বহুত ডেডিকেশ্যন আছে সিহঁতৰ তো মানে তেনেকে মই কিছুমান ভাইটি ভণ্টিকো চিনি পাওঁ তোমালোকে কৰি আছা কৰি যোৱা আৰু তাৰ লগত যদি পাৰা আৰু কিছুমানক লৈ যোৱা বুজিছা দেশখন কিন্তু 2জন 3জন মানুহ দি নচলে চব মানুহৰ দৰকাৰ হ'ব তাৰ মানে আজি মই ডেজি দেৱী মই নিবিচাৰো আৰু 10জন ডেজি দেৱী নিজৰ নিজৰ নাম লৈ চবে নিজৰ নিজৰ যিটো কৰ্মশালা মানে যিবোৰ নিজৰ প্লেটফৰ্ম তাতেই আগবাঢ়ি যাব লাগে কাকো ফলো কৰা দৰকাৰ নাই নিজৰ এটা ইন্ডিভিজুৱেল এটা ইমেজ এটা নিজে আগবঢ়াই আজি যেনেকে মই পিছ আউট কওঁ তুমি পিছ আউট নকলেও হ'ব ভাই হয় না নহয় নকলেও হ'ব নিজৰ এটা ক্ৰিয়েট কৰক নিজৰ এটা ক্ৰিয়েট কৰক আৰু একো ক'ব নোৱাৰা তুমি ভাল কথা কোৱা পিছ আউট কোৱা কাৰণে মানুহে মোক খালি সেইখিনি কথাত কি নকৰে এপ্ৰিচিয়েট নকৰে এনে যদি আহি পিছ আউট কৈ দিওঁ এই ইজনী পাগলা হ'ল নেকি এনেকে ক'ব ভাল কথা কওঁ সেইটোৰ কাৰণে মানুহে কি কৰে তো সেই জেনজি জেন আলফা খিনিক ক'ব বিচাৰিছো প্ৰথমতেতো মানে যেনেকে গভৰ্ণমেণ্ট জব যেনেকে ভাবে যে গভৰ্ণমেণ্ট জব কৰিম ল'ৰাও ভাবে ছোৱালীও ভাবে গভৰ্ণমেণ্ট জব কি কাৰণত মানে ভাবে কি ইজি মানি ঠিক আছে কিছুমানৰ থাকে বহুত মানুহ থাকে কিন্তু এইটো বস্তু যদি তুমি নিজে বিচাৰিছা যে মই গভৰ্ণমেণ্ট জব কৰিম তেতিয়াহে কৰা যদি কাৰোবাৰ প্ৰেছাৰত আহি কৰি আছা মই কৈছো যিটো তোমাৰ নিজৰ ইণ্ডিভিজুৱেল যিটো তুমি কৰিব বিচাৰিছা লাইফত সেইটোৱে কৰা তাৰ মানে তোমাৰ কামটো কাম যেন লাগিব নালাগিব তাৰমানে কিছুমান মোক মানুহে আহি কয় আৰু এইটো অফিচ গাল আছে এতিয়া মই তেনেকে নাভাবো বুজিছা যেতিয়া যিদিনাখন মোৰ কাম নাথাকে মই এনেকুৱা বৰ হওঁ নহয় তুমি বিশ্বাস নকৰা কাৰণ কামটো ন মোৰ কাম টাইপ নালাগে যিকোনো বস্তু তুমি পুজিব লাগিব তেতিয়া তুমি আগবাঢ়িব পাৰিবা যেনেকে তুমি ডান্স কৰা তুমি ডান্সতেই থাকা তুমি গান গোৱা তুমি গানতে থাকা কাবাক বোৰে দেখিছা দোকান এখন খুলি সি আগুৱাই গৈছে তাৰ দোকান খোলাই জীৱনত আছিলে সি দোকান খুলি আগুৱাই গৈছে মোক দেখি বোলে ভাবিছা মই নিউমৰলজিষ্ট হ'ম নাইবা মই ক্ৰিষ্টেল হিলাৰ হ'ম আৰু বোলে তুমি বেলেগ কাম কৰি আছা ভাৰত নাট্যম কৰি আছা নহয় তুমি ভাৰত নাট্যমে কৰা যিটো কাম কৰিছা তাতে তুমি ইমান সাকসেস পাবা জীৱনত কিন্তু কামটোক তুমি ভাল পাব লাগিব প্ৰথমতে নিজক ভাল পোৱা তাৰপিছত তুমি যিটো তোমাৰ ডেইলি লাইফষ্টাইল সেইটো ভাল পোৱা আৰু সেইটো ইমানখিনি ভাল কৰা যেন ভাল পোৱা তাৰ মানে আজি ওলাই আহিছো ডাঙৰ বেগ এটা লৈ আহিছো মই বেগটোত কেইটামান বিস্কিট মানে ভাল পাওঁ কুকুৰ দেখিছো নাখাদয়ে যে মোৰ খঙে উঠি যায় মানে কিয়তৰ পেটত মানে জাগা নাই নেকি এনেকুৱা টাইপ মানে তো সেই ভাল পোৱা যি ভাল পোৱা আৰু সোসাইটিয়ে যদি কয় কি কৰি আছা এটাই কথা মই সবতে কওঁ তেতিয়া তুমি কবা আপুনি কি কৰিছা আপুনি মোক চাই আছে আপুনি একো বেলেগ কাম কৰি থাকা নাই মই কি কৰি আছো আপুনি চাই আছে কাৰণে গম পাইছে মই কি কৰি আছো মইতো নাজানো আপুনি কি কৰে হয় না নহয় মই জানো নেকি মই নাজানো কোনে কি কৰে মোক জুনে কমেন্টত আহি যায় মোক যে কয় এইজনী পেকেট কৰে মই নাজানো ইহঁতে ক'ত থাকে ক'ত ঘৰ নাম কিয়া হে কাহা रहते हो I don't know anything and I don't want to know anything about them because they are useless jobless that's why সিহঁতে মোক কমেন্ট কৰি আছে হয় না নহয় নহলে তো মই এটা হাতত কমেন্ট কৰি থাকিলো হেতে হয় না নাই তো জেনজি জেন আলফা তোমালোকৰ হাতত পুৰা দেখখন আছে তোমালোকে নিজৰ কাম কৰি যোৱা একদম ধুনিয়াকে আৰু সাপোৰ্ট কৰা কোনবা যদি উঠিব খুজিছে ডিমোটিভেট নকৰিবা ভাই কাকো মোটিভেট কৰা একদম ধুনিয়াকে মোটিভেট কৰা বঢ়িয়া কাম কৰি আছো দ্যাটস ইট ফাইনান্সিয়ালি একো হেল্প কৰিব দৰকাৰ নাই ফিজিক্যালি একো হেল্প কৰিব দৰকাৰ নাই আমি চলো এইটো দি মেন্টাল এইটো যিটো মেন্টাল বুলি কয় এইটো দি চলো আমি তো এইটো ইমান ষ্ট্ৰং বনাই দিয়া মানুহজনৰ যেন সেই মানুহজন পাৰিম ৰে এই সাহসটো যেন আহি যায় সেইটো তোমাৰ এটা কৰ্মা তুমি যদি কাবাক সেই মোটিভেশনটো দিব পাৰিছা কাৰণ এইটো আমি কৰ্মতে জীয়াই আছো কিন্তু কৰ্ম মানে কাম ভাল কাম কৰিবা ভাল কৰ্ম বেয়া কাম কৰিবা কু কৰ্ম হয় না নহয় মোটিভেশন সবকে মোটিভেট কৰি ধুনিয়াকে উঠাই তুমিও লৈ যোৱা লগতে আৰু তাকো উঠাই লৈ যোৱা হয় না থ্যাংক ইউ সো মাচ আজি হসা ইমান ধুনিয়া কথা মানে
শিকিছো শুনিছো দৰ্শকলে আগবঢ়াই দিছো ইমান ভাল লাগিছে বা আৰু কিবা এড কৰিবা কাৰণ আজি সময় মানে তোমাৰ ইমান কথা মানে একেদিনাই দৰ্শকসকলে হজম কৰিব নোৱাৰিব আৰু এটা সেকেন্ড এপিসোড এটা কৰিম আমি জানুৱাৰীত আহি পেলে নিশ্চয় নিশ্চয় বেলেগ বেলেগ টপিকত ন বেলেগ বেলেগ মানুহখিনি আৰু কেনেকে কি কৰিব পাৰে কাৰণ ক্ৰিষ্টেলৰ কথা বেছি নকলো কাৰণ ক্ৰিষ্টেলৰ কথা অলৰেডি দুটা তিনটা ইন্টাৰভিউত মই কৈছো ৰেডিঅটো কৈছো কোৱালপাৰাৰ বহুত মানুহ শুনিছে তাৰপিছতে মানে এতিয়া ক্ৰিষ্টেলৰ কথা মই বেছি কোৱা নাই কিন্তু নেক্সট টাইম কোনবাই যদি কিবা শুনিব খুজে তোমালোকৰ যেটো ইউটিউব চেনেল এটো কি তাতে কমেন্ট কৰি জানিব পাৰিব যে নেক্সট টাইম আছে তো নেক্সট টাইম কব আৰু সাপোর্ট কৰক মানে এজনে এজনক সাপোর্ট কৰক আপুনি যদি এখেতক সাপোর্ট কৰিছে আৰু মোক যদি তেখেতে যদি মোক সাপোর্ট কৰিছে আপোনাৰ কমি নাযায়তো আপোনাৰ কৰ্মটো আপোনাৰ লগত গৈ আছে আপোনাৰ এইটো আপুনি হাতখনেদি কাম কৰি গৈ আছে আপুনি বলে ময়দা মাৰি আছে তাক বলে কৈছে পানীখিনি তাতে থসুন থ আপোনাৰ ময়দা মাৰাটো কি হৈ গল নেকি আপোনাৰটো ময়দাটো বেয়া হৈ নাযায় ন একদম ইজি ইজি সব ইজি তাৰ মানে সব ইজি নিজৰ কামটো কৰি যোৱা তোমাৰ যদি কম্পিটিটৰো হয় যদি তুমিও সেম কাম কৰি আছা তাক যদি মই কৈছো মই কিমানক তোমাৰ হিলিং চাকৰাত যদি সময় পাও মই কিমানক ফ্ৰীতে সুইচ ওয়ার্ড দি দিও কাবাৰ যদি একদম পইচা নাই মানে একদম নাই বুলে মই ফ্ৰীতে ৰিডিংও দি দিও ইভেন কাবাক যদি এনেকুৱা কোনবা যদি আৰু মই 333 ল আৰু 3 বছৰৰ পৰা হিটো পইচা লৈ আছো ৰিডিংৰ কাৰণে কোনবাই যদি এনেকে কয় যে ইমান কেনেকে কম মোৰ এখিনিত হৈ আছে এখিনিত ময়ো চলি আছো মই বহুতক খুৱাইও আছো আৰু নিজেও ভালকে চলি আছো তানে পিন্ধি উৰি তো মই মানে সেই বস্তুটো মই নিবিচাৰো যে আৰু মই হেতুত মানে আজি মই বঢ়াই দিছো মানে এনেকুৱা নহয় যে এখন মোৰ গেলামালৰ দোকান তো মই যি বিচাৰিছো মই লাইফত পাইছো আৰু হে আৰু প্ৰেজেন্টত জিৱা আজি আজি মানে এনেকুৱা নাভাবিম যে কালি গৈ উঠি মই কি কৰিম কালি দেখা যাব আজি মই সেই কাৰণে পডকাষ্টটো ইমান কি ডিস্ট্ৰেক্ট নহোৱাকে চাগে মই কৰিব পাৰিছো তাৰ মানে সময় আমাৰ গৈ আছে কিন্তু আজি সঁচাই মানে হেক কৰিব যদিও মন নাই বহুত কথা আমাৰ ৰৈ গৈছে কিন্তু আমি নেক্সট আৰু আকৌ আপোনাক লগ পাম তোমাক লগ পাম গতিকে আজি দৰ্শকসকলক এইখিনি কথা কৈছো যে ডেজিবাক আমি যি দেখা পাও তাৰ আৰতো কিন্তু এগৰাকী সহজ সৰল ফুৰ্তিবাজ ছোৱালী এজনী চুলবুলি ছোৱালী যাক কয় আৰু ইমান ধুনীয়া মেচিউৰ চুলবুলি লগত মেচিউৰ ইমান ধুনীয়া কথা কয় যাৰ কথা কলে এটা সাহস পোৱা যায় আজি তুমি আমাৰ লেডিজ সকলৰ কাৰণে যেটো এটা মেছেজ দিলা যে আমি স্টান্ট লব লাগিব আমি চুপচাপ হৈ থাকি লাভ নাই আমাৰ সমাজখনত এটা পৰিৱৰ্তন অনাৰ খুব দৰকাৰ হৈছে পলিটিক্সৰ কথা তুমি যেটো কথা কলা আমাৰ গুটে পডকাষ্টটো যেতিয়া আপোনালোকে শুনা পাব আপোনাৰ তাতে সৰু 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 যেতিয়া মন দি শুনিব বহুত মেছেজ কিন্তু আছে নহয় জানবা আছে আৰু আজি এখন কিতাপ আমাৰ যেনেকুৱা ন বাহিৰৰ কভাৰটো চাই আমি জাজমেন্ট কৰিব একেবাৰে নালাগে যেতিয়া আমি ভালকে লুটুৰি বাগৰি পঢ়িম তেতিয়া আমি হে আসল গম পোৱা যায় আজি ডেজিবাকে এনেকে অকনমান চেষ্টা কৰিলো আমি জানিবৰ কাৰণে আৰু সঁচাই বহুত ভাল লাগিল ডেজিবা আজি আমাৰ বহুত ভাল লাগিল বহুত পজিটিভ মানে এভৰিথিং ইজ ভেৰি পজিটিভ ভাল লাগিছে মোৰ আহি যত মই মানে ভাবিছিলো তোমালোকে কৈছিলা না যে মানে এইখিনি কিন্তু মানে টাইমটো যেন মানে মই ধৰি মানে ৰাখিব বিচাৰিছো আজি যদি মানে কিমানখিনি যদি পাৱাৰ এটা পালো মানে এই 840 তো তেনেকে ধৰি পেলে এনেকে 840 10 মিনিট কাৰণে ৰখি যা সঁচাই মই এনেকুৱা লাগিছে মানে ইমান ভাল লাগিছে কথা পাতি পেলাই যেন সময়টো অকমান ৰখি যাও ঠিকে কৈছা ৰবা মই এইটো তোমাক আৰু এটা যে কিবা কম বুলি কৈছিলো সেইটো মই পাহৰি গলো তাৰছতে মানে এতিয়া মই এটা মই মনত মানে কি পাহৰি গৈছিলো মানে এইটো মই মানে নিজে এড কৰিম বুলি ভাবিছিলো মানে বহুতে মোক খুদে যে মানে মই ইমান কিয় এক্সপ্ৰেছন দি কথা পাতো মানে এক্সপ্ৰেছন মানে কিয় এক্সপ্ৰেছন দি ইউনিকনেস সবৰে ইউনিকনেস আৰু মই মানে যদি দা মাস্ক এনেকুৱা টাইপ মুভি কিছুমান দেখিছে তেখেতৰ নাম জিম কেৰি তো জিম কেৰি যদি দেখা নাই জিম কেৰিৰ মুভি সার্চ কৰক তেতিয়া মানে ডেজি দেৱীৰ এক্সপ্ৰেছন এনেকুৱা লাগিব এইজনী চোন মৰা মানুহ জিম কেৰিটো কথা কয় চাৰ্লি চাপলিনটো কথাই নকয় নকৱাকে দেখোন আমি সব বুজি পাও হয় না নহয় তো মই যদি কিবা এটা ইউনিকনেস আছে মোৰ পকাচুলি হক মই যদি মুখখন আৰু মানুহে কয় মুখখন বেকা কৰি কথা কও মোৰ মাৰ মুখখনো এনেকুৱা শুনিল মোৰ মাৰ মুখখনো এনেকুৱা আৰু মা আৰু দেউতাৰ কাৰ্বন কপি মই আৰু মা আৰু দেউতাও বেকা বেকাকেই কথা পাতিছিলে তো মোৰো মুখখন এনেকুৱাই এইটো ষ্টাইলত নকও তাৰ মানে আইনাটো নাই মুখৰ আগত হয় না নহয় যে দেখা পাম কথা কলে কেনেকুৱা দেখি আৰু এনেকে বহুত লৰা পটিছে বেকা বেকা মুখ দেখি তহঁতৰ যদি চাব নাচিবি চিধা কথা ভাই পিছাও সো আজি এইখিনিতে শেষ কৰিলো বহুত ভাল লাগিল আজি বাৰ লগত কথা পাতি শেষত বহুত বহুত ধন্যবাদ জনাইছো
আৰু লগ পাম একদম আৰু গোৱালপাৰাবাসীৰ ৰাইজ কেকৰা নবনবি কাবাই যদি উঠবা খুঁজে উঠবা দে আৰু যদি মটিভেট কৰবা নৰা ডিমটিভেট নকৰবি কি কাম কৰি আছা দৰকাৰ নাই নিজৰটা চানা থ্যাংক ইউ সো মাচ তেনেহলে অহা খণ্ডত আকৌ নতুন অতিথিৰ সৈতে লগ পাম তেনেহলে চাই থাকিব আমাৰ অনুষ্ঠান পডকাষ্ট উইথ দি স্কাই ধন্যবাদ